হাই গাইজ, আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি। তাৰ উপলক্ষে আমাৰ ঢেকীয়াখোৱা বৰনামঘৰৰ শোভাযাত্ৰা উলিয়াইছে। শোভাযাত্ৰা প্ৰত্যেক বছৰে কৰি অহাই হয়। এইপিনে মই আহিলোঁ, আহি পিনি বহিছোঁ, মানুহবোৰ আহিছে লাহে লাহে। এইপিনে নাও এখন সজাই থৈছে। এয়া এইপিনে দিহানাম মানে গাই আছে আৰু। এইপিনে আকৌ বাহিৰত প্ৰথমতে নাম গাই পিছত ভিতৰ চাৰিওফালটো এনেকে ভাগৱত লৈ ঘূৰাই লয়। এইপিনে ভাগৱত ভিতৰত থোৱাই হৈ গ'ল। এইপিনে এতিয়া আমাক গোটেই গাঁওখন ফুৰাবগৈ পিতাৰ কাৰণে নাও গোটেই বনাই থৈছে। এইখনত উঠাই লৈছে ভাগৱতখন। উঠাই পিনি ফুৰাবগৈ এয়া আমি গৈ আছোঁ। এয়া আমি গাড়ীতে গৈ আছোঁ, গাড়ীত উঠি।